আৰু কেইবছৰৰ ভিতৰত মানুহে হিমালয়কো ঢাকি দিব প্লাষ্টিকেৰে। কি ক'ব খুজি আছোঁ ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে বুজি পাব। আৰু আপোনালোকৰ মতামত কমেণ্ট বক্সত নিশ্চয় জনাব। নমস্কাৰ, মই বিশাল। আৰু হিমালয়ৰ কথা মনলৈ আহিলে আমাৰ চকুৰ সন্মুখত ভাহি উঠে ওখ ওখ পৰ্বত, লাছ গ্ৰীণ ভেলিজ, পৰ্বতত জিলিকি থকা গ্লেচিয়াৰসমূহ আৰু সেই গ্লেচিয়াৰৰ মাজেৰে বৈ অহা ক্ৰিষ্টেল ক্লিয়াৰ পানীৰ ষ্ট্ৰীমসমূহ। যেন পৃথিৱীত স্বৰ্গ নামি আহিছে। আৰু সেই স্বৰ্গক উপভোগ কৰিবলৈ লাখ লাখ টুৰিষ্ট প্ৰতি বছৰে হিমালয়ৰ বিভিন্ন অঞ্চলসমূহত আহে। ভাৰতবৰ্ষৰো বহুকেইটা ৰাজ্যত হিমালয় টুৰিজিমৰ কাৰণে সেই ৰাজ্যৰ অৰ্থনীতি টনকিয়াল হৈ আছে, যাৰ ফলত সেই ৰাজ্যসমূহে টুৰিষ্টক বহুত বেছি ডিষ্টাৰ্ব কৰিব নোখোজে, আৰু যিয়ে বৰ্তমান সময়ত হিমালয়ৰ প্লাষ্টিক প্ৰদূষণত এটা ডাঙৰ অৰিহণা যোগাই আছে। হয়, মই এনে হাৱাত কথাবোৰ কোৱা নাই, কিছুমান ৰিপৰ্ট ক'ম। সেই ৰিপৰ্টবোৰ শুনিলে আপোনালোকৰো চকু কপালত উঠিব। আমি মানুহে প্ৰথমতে আমাৰ চহৰসমূহ, আমাৰ তীৰ্থস্থানসমূহ, আমাৰ নদীসমূহ ধ্বংস কৰিছোঁ। এতিয়া আমি পাহাৰকো এৰা নাই। কি ক'ব খুজি আছোঁ ভালদৰে চাওক। দ্য হিমালয়ান টাইমছৰ ৰিপৰ্ট অনুসৰি এভাৰেষ্টলৈ যোৱা ট্ৰেকত প্ৰতি বছৰ মানুহে 8 টন প্লাষ্টিক জেনেৰেট কৰে, আৰু তাৰে 30,000 বটলছ অনলি প্লাষ্টিক বটলছ হয়, ৱাটাৰ বটল যিবিলাক হয়। তাৰোপৰি যদি আমি ভাৰতবৰ্ষৰ কথা ক'ব যাওঁ, তেতিয়াহ'লে প্ৰায় 500 টন প্লাষ্টিক হিমালয়ৰ বিভিন্ন অঞ্চলসমূহত কালেক্ট হয়। তাৰে 80% প্লাষ্টিক ওৱান টাইম ইউজ হয়, যিবিলাকক আমি ৰিচাইকেল কৰিব নোৱাৰোঁ। হিমালয়ত গৈ খোৱাৰ সপোন আমাৰ সকলোৰে আছে, কিন্তু সেই পেকেট বা সেই ইনষ্টেণ্ট নুডলছবিলাকৰ পেকেট হিমালয়ত প্লাষ্টিক প্ৰদূষণৰ এটা ডাঙৰ কাৰণ। আৰু এনেকুৱা নহয় যে আমি কেৱল হিমালয়ৰ যিবিলাক বজাৰ অঞ্চল আছে তাতে লেতেৰা কৰি আছোঁ, তেনেকুৱা নহয়। সেইটো হ'লে কালেক্ট কৰিব বহুত বেছি ইজি হ'ল হয়, কিন্তু মানুহে হিমালয়ৰ গ্লেচিয়াৰ, জংঘলবিলাকত গৈ, পানীত গৈ লেতেৰা কৰি আছে, যি অতি চিন্তাৰ বিষয় হয়, কাৰণ এইবিলাক অঞ্চলৰ পৰা প্লাষ্টিক কালেক্ট কৰাটো ইমান বেছি সহজ নহয়। আৰু এনেকুৱা থাকিলে খুব কম সময়ৰ ভিতৰত এটা ডাঙৰ বিপদ দেখা দিব। অলৰেডি আমি কেদাৰনাথৰ ট্ৰেজেডি চাইছোঁ, কেনেদৰে কেদাৰনাথত এটা ডাঙৰ প্ৰলয় আহিছিল। ঠিক তেনেকুৱা প্ৰলয় আৰু আহিব যদি আমি সোনকালে মেনেজমেণ্ট নকৰোঁ। ইয়াৰ চলিউশ্যন লোকেল অথৰিটিৰ পৰা আৰম্ভ কৰি চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈকে সকলোৱে বিচাৰি ওলাব লাগিব। কেনেদৰে টুৰিষ্টসকলক সজাগ কৰিব, ষ্ট্ৰিক্ট একশ্যন ল'ব নে তেওঁলোকক ভালকৈ বুজাব। ভেণ্ডৰসকল বা দোকানীসকল য'ত ত'ত দোকান দি তাতে লেতেৰা কৰা, সেই গোটেইখিনি বস্তুৰ ওপৰত একশ্যন ল'ব লাগিব আৰু ষ্ট্ৰিক্ট ফাইন লগাব লাগিব। টুৰিষ্টসকলৰ লগত একোটা কাপোৰৰ বেগ দি পঠাব লাগিব, আৰু তেওঁলোকে জেনেৰেট কৰা প্লাষ্টিকসমূহ নিজে উভতাই লৈ আনিবলৈ ক'ব লাগিব। তাৰোপৰি আৰু বহুতো কাম কৰিবলৈ লগা আছে একদম গ্ৰাউণ্ড লেভেলৰ পৰা। কিছুমান ৰাজ্যই ভাবি আছে যে তেওঁলোকৰ অৰ্থনীতি টুৰিষ্টৰ দ্বাৰা চলি আছে, সেয়েহে টুৰিষ্টসকলক ডিষ্টাৰ্ব কৰিব নোখোজে, কিন্তু তেওঁলোকেও বুজি পাব লাগিব যদি হিমালয় নাথাকে তেতিয়াহ'লে টুৰিষ্টটো এটা সময়ত নাথাকিব। টপিকটো বহুত বেছি চিন্তাজনক হয়, আৰু সোনকালে ইয়াৰ চলিউশ্যন ওলোৱাটো আমাৰ মানুহৰ দায়িত্ব হয়। নমস্কাৰ।